নমস্কাৰ বন্ধুসকল, আজি চৰকাৰী ঘৰৰ এটা ডাঙৰ আপডেট আপোনালোকলৈ লৈ আহিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰাৰ আৰম্ভ কৰি দিয়া হৈছে। জিঅ' টেকিং কৰিছিল যদি অক্টোবৰ মাহৰ ভিতৰতে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। আপোনালোকে ইয়াত চাব পাৰিছে, প্ৰায় ছেপ্টেম্বৰ মাহৰ পৰাই অৰ্থাৎ ২৭ ছেপ্টেম্বৰ তাৰিখৰ পৰা বহুতো লোকৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন ৩২,৫০০ টকাকৈ দিয়া হৈছে আৰু অক্টোবৰ মাহৰ ৬ তাৰিখেও বহুতো লোকে প্ৰথম কিস্তিৰ ধন লাভ কৰিছে। ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলোবোৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ গৈছে আৰু বৰ্তমান অক্টোবৰ মাহৰ আৰম্ভণিৰ পৰাই প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়াৰ আৰম্ভ কৰি দিছে আৰু অক্টোবৰ মাহৰ শেষলৈকে সকলো ডিষ্ট্ৰিক্টৰে প্ৰথম কিস্তিৰ টকা মুকলি কৰি দিয়া হ'ব। আপোনালোকক সম্পূৰ্ণ আপডেটটো দেখাম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব। যিসকলে বৰ্তমানলৈকে প্ৰথম কিস্তিৰ ধন লাভ কৰা নাই, তেওঁলোকে অক্টোবৰ মাহৰ শেষ সপ্তাহত নাইবা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। যিহেতু কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে ২০২৫-২৬ বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে প্ৰায় ৫,০০০তকৈ অধিক কোটি টকা আবণ্টন কৰিছে আৰু এই বৰ্ষতে ৩,৭৬,০০০ ঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে। আপোনালোকে অতি সোনকালে নিজৰ একাউণ্ট ষ্টেটাছটো ভেৰিফাই হৈ আছে নে নাই এবাৰ চেক কৰি লওক, কাৰণ এইবাৰ একাউণ্ট ভেৰিফাই নথকাৰ কাৰণে প্ৰায় ৪০,০০০ মহিলাই অৰুণোদয় আঁচনিৰ ধন বৰ্তমানলৈকে লাভ কৰা নাই আৰু এই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন কোনসকলক আগতীয়াকৈ দিয়া হ'ব। আপোনালোকক মই জনাওঁ যে এইবাৰ প্ৰায় চিৰিয়েলকৈ দি যোৱা হৈছে, অৰ্থাৎ যিসকলৰ আগতীয়াকৈ চেংচন হৈছিল সেই চেংচন হোৱা লিষ্ট অনুযায়ী প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছে আৰু যিসকলে বৰ্তমানলৈকে প্ৰথম কিস্তিৰ ধন লাভ কৰা নাই তেওঁলোকে মোক নিজৰ ডিষ্ট্ৰিক্টৰ নামটো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব।